নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ এটি কাহিনী আগবঢ়াইছোঁ। কাহিনীটো আমালৈ পঠিয়াইছে প্ৰিয়ংকা ডেকাই। প্ৰিয়ংকা ডেকাইক সহায় কৰিছে অনুপম চুতীয়াই। তেওঁলোকে কাহিনীটোৰ নাম দিছে এটি এটি ভাল লগা সময় আৰু পাহৰিব নোৱাৰা এটি প্ৰেমৰ সংঘাত। বন্ধুসকল, বলকচোন আমি কাহিনীটোৰ মাজলৈ যাওঁ। বাবু, কবিতা এটা লিখি দিছোঁ, মই সুৰ দিম। হয় নেকি? কাৰ ওপৰত লিখিম? প্ৰেমৰ অভিমানৰ ওপৰত লিখিম। হ'ব লিখিম দে। বাবু, মই কাৰোবাৰ প্ৰেমত পৰিছোঁ। কোননো কচোন? সময়ত কম। হৰি, ময়ো প্ৰেমত পৰিছোঁ। প্ৰেমৰ নামটো হৈছে মাইনা। কি মাইনা? কি হ'ল, চক খালি যে? নাই এনেই। হৰি, সেইটো শিৱ দাদা, বল তাৰ ওচৰলৈ যাওঁ। বল শিৱ দা, কলৈ যাওঁ? নাই, এনেই। খবৰ ভাল? ভালেই। পিছে তোৰ আৰু হৰিৰ খবৰ কেনে? ভালেই। বাবু, হৰি মন ভাল নাই যে? জানো কি হ'ল, প্ৰেমৰ কথা কোৱাৰ পৰাই মন মাৰি আছে। কি হ'লনো হৰি? একো নাই। বাবু, মই যাওঁ, তহঁতে থাক। হৰি, আমিও ঘৰলৈ যাওঁ ব'ল। হৰি, তই কালিৰ পৰা মন মাৰি আছ যে, এইটো কবিতা ল আৰু ৰেকৰ্ডিং কৰিগে ব'ল। তই শুনি যাবি, মই ৰেকৰ্ডিং কৰিম। কবিতাৰ শিৰোনাম অভিমান। জানা প্ৰিয়া, আজি মোৰ তোমালৈ বৰ মনত পৰিছে। তোমাৰ লগত কথা পাতিবলৈ মোৰ বৰকৈ মন গৈছে। প্ৰিয়া, তুমি মোৰ কাষলৈ কেতিয়া আহিবা? এবাৰ কোৱা প্ৰিয়া, এবাৰ কোৱা। আজি মোৰ হৃদয়খন ভাঙি ছিঙি গৈছে, কাৰণ মোৰ অনুভৱ হৈছে তোমাক মই কেতিয়াও নাপাওঁ। মোৰ প্ৰিয়া, তুমি কেতিয়া আহিবা মোৰ কাষলৈ? বাহ, পাগল দিলি। হৰি, এতিয়া তোৰ কি হৈছে মোক খুলি কচোন, কাৰণ বন্ধুৱে বন্ধুক মনৰ কথাবোৰ ক'ব লাগে। কৈছো বাবা, তই মোৰ ভাল বন্ধু, বুজি পাবি বুলি আশা কৰোঁ। মানে তই যে ভাল পাওঁ মাইনা, মোৰ বহুত ভাল লাগে। মানে তই মাইনাক ভাল পাওঁ? হয়, কিন্তু বিপদত সহায় কৰাজনে ভাল বন্ধু। তোৰ বাবে এইকণ কৰিব পাৰিম হৰি। মানে মাইনা তোলৈ হৈ যাব। কেনেকৈ? তাইতো তোকহে ভাল পায়। নহয়, আজিৰ পৰা তোক পাব। আজিৰ পৰা মই তাইৰ আগত বেয়া হৈ যাম, আৰু তই ভাল থাকিবি, আৰু শেষত তাইক মই তোলৈ মিলাই দিম। বাবু, তই কিয় এনেকুৱা কৰিবি? নিজৰ প্ৰেমক বৰবাদ কৰি আনৰ প্ৰেমত মিলাবি? এয়া মোৰ কৰ্তব্য।